ভিতৰত দেই মোৰ বাৰ্থডে খানা য'ত দিছোঁ তাৰ ওচৰতেই তিনিজনা মূৰ্তি আছে চাবলৈ কিমান ধুনীয়া লাগিছে ন শিৱ মূৰ্তি একো ধৰিব পৰা নাই কিন্তু দুগৰাকী মহিলা আৰু এগৰাকী ধেনুখৰ লৈ থকা এজন পুৰুষৰ প্ৰতিচ্ছবি ধুনীয়া লাগিছে মই দেখাইছোঁ ভালকৈ স্বাগতম জনাইছোঁ মৌচুমী নগৰ অন্য এটা ব্লগলৈ আশা কৰোঁ সকলোৱে ব্লগটি চাই ভাল পাব আজি মোৰ উপজা দিন তাৰ উপলক্ষে সকলোৰে শুভাশীষ বিচাৰিছোঁ আৰু বৰ্তমান মই আহি আছোঁহি গৌৰীসাগৰৰ বৰপুখুৰীৰ পাৰত কাৰণ তাতে মই এটা খানা আয়োজন কৰিছোঁ মোৰ বন্ধু বান্ধৱীসকল আত্মীয় স্বজনৰ কাৰণে তেওঁলোকো আহি আছে আজি কি দিবা চুইজাৰ টপ এটা খাই এখন আৰু সৰু চাদৰ এখন দিবা আৰু ডাঙৰ দেহা কি দিবি চুইজাৰ টপ মোৰ কাপোৰ বছৰটোলৈ নিকিনিলেও হ'ব আৰু দেই নালাগে বাৰু কাপোৰ কানি দিবলৈ চুমা এটা দিয়া ইয়াতকৈ ডাঙৰ গিফ্ট নাই আৰু পৃথিৱীত সেইকাৰণে ইমানে গিফ্ট হ'ব দূৰ দূৰণিৰ পৰা আহি পাইছে যে মোৰ চবতকৈ আগত আহি পাইছে ধন্যবাদ সদায় এনেকৈ থাকিব লাগিব ন ইমান দূৰৰ পৰা আহি প্ৰথম দিনা আমি যেতিয়া মিটিঙত গৈছোঁ বায়ে মাতিছে প্ৰথম আহি ফটো মাৰিছে সেইকাৰণে আৰু পাহৰিব নোৱাৰোঁ আমাৰ চিফ গেষ্ট আহি পাই গৈছেহি দেই ৰশ্মি বা তাৰপৰা ইয়াৰ অৰ্চনা মোৰ লগৰ পিংকু অলৰেডি আহি পাইছেহি অৰ্চনা সোমাইছে ৰশ্মি বা পাইছেহি গাড়ীৰ ভিতৰতে ল'মগে আগবঢ়াই নিবলৈ আহিছোঁ গাড়ীৰ পৰা দেই গাড়ীৰ পৰা আগবঢ়াই নিবলৈ আহিছোঁ পাই গ'লহি থেংক ইউ পাইছেহি দেই আহি পেলানি একদম বহুত আশাৰে বাট চাই আছোঁ ধুনীয়া পৰা এখন নেমাৰিব দেখিছানে ধুনীয়া লাগিছে দেখিছানে ভিন্দ আহি পাইছেহি আজি চুক্তি আছে সেইডোখৰ তেল দিব লাগিব দেই তেল আহি পাই গ'লো এতিয়া পাছৰখিনি চাই থাকক চবকে আজি আৰু আগুৱাই নিয়া হেৰি লৈছোঁ দায়িত্ব পুৰা কষ্ট সহ্য কৰি আহিছে ন পংকজ আহিলা এইগৰাকী বাবু ক'ত গ'লা বাবু এইটো পোৱালি আহিলা ঠিক আছে বোলা আমাৰ বাইদেউ ব্যস্ত দেই থেংক ইউ প্ৰেজেণ্টটো ল'বলৈহে অহা নিচিনা হৈছে আগবাঢ়ি আৰু চবেই এইটোহে কৈছে মই আগবাঢ়ি আহিছোঁ বোলা আহি গ'ল পাৰ্টনাৰ মীনাক্ষী গায়ত্ৰী আগুৱাই আনিবগৈ লাগিব দেই আমাৰ দেই এইয়া হেলমেটটো খুলি এইয়া বাৰ্থডে খানা বৰ্তমান আয়োজন চলিছে একদম জোৰদাৰ আহি লগৰ পাই গৈছেহি ৰশ্মিবা পালেহি কৃষ্ণা পালেহি তাৰপাছতে এইকেইগৰাকী বহুত দূৰৰ পৰা আহিছে ক'বলৈ কোনো ভাষা নাই একদম বুকুখন ভৰি গৈছে মানে সকলোৱে আশীৰ্বাদ কৰিব অনাগত দিনবোৰ আমাৰ ছোৱালীজনী এবছৰ আৰু ডাঙৰ হ'ল মানে আমি সদায় সৰু বুলি ভাবি থাকোঁ আমাৰ কাৰণে সৰু যে আৰু এক বছৰ ডাঙৰ হ'ল আপোনালোকে সকলোৱে আশীৰ্বাদ কৰিব আৰু তাইৰ চেনেলটো লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব কেনেকুৱা পালে জনাব লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ
চেচন বিন্দু কেমেৰামেন হৌৱাই দেহা এয়া ৰাইজৰ দেহা দেই আহি পালেহি তাৰপাছতে ৰাইজৰ দেহা মানে আমাক চবেই আমি মৰমতে দেহা বুলিয়ে মাতো ইমান চিনাকি আছে দূৰ দূৰণিলৈকে হা দেহা আহি পালেহি তাৰপাছতে এতিয়া ইয়াত বিউটি আহি আছে ইজনী বিউটি আহি আছে পাইছেহি আৰু বিউটি পাই গ'লি দেই নামিছেহি দুইগৰাকী পাই গ'লি দুইগৰাকী পালেহি নানামিব নেকি আহক আজি বাৰ্থডে পাৰ্টিটো দি পেলাই দেখিছা কিমান সকলোৰে মিলন হৈ গৈছে আজি আমাৰ মহা মিলন অকণমান ওপৰলৈ দাঙি দাঙি দিলে ভাল লাগিব দেই বিন্দু চবে বহুতো অকণমান ওপৰলৈ দাঙি দাঙিলে ভাল লাগিব হয় এইয়া আমাৰ খানা ৰেডি হৈ গ'ল দেই এতিয়া খাব লাগে আৰু বিন্দু গাড়ী পাৰ্টি কি হ'ল গাড়ী পাৰ্টি আৰু কিবা চব কি হয় নহয় পইচা আহি পালে গ'লহি মা দেই এতিয়া ভিডিঅ'টো চাই থাকিব সম্পূৰ্ণ স্কিপ নকৰিব হেপী বাৰ্থডে দেই থেংক ইউ মই যামগৈ যাম সকলো ধুনীয়াকৈ বহিছে ধুনীয়াকৈ সকলো বহি আছে ফূৰ্তি এনেকুৱা ফূৰ্তি লাগে ন মানুহৰ বাৰ্থডে বুলি ক'লে এনেকুৱা ফূৰ্তি লাগে চব দূৰ দূৰণিৰ পৰা আহি পিনি একেলগে গোট খাইছেহি তেনেকুৱা ফূৰ্তি লাগে কোনেও কাৰো চাট চাই থকা নাই নিজে নিজে কৰি মেলি খাইছে
আমাৰ ছোৱালীজনী কেইবছৰীয়া হ'ল? 40 বছৰীয়া। 40 বছৰীয়া। 21 বছৰীয়া। 25 বছৰীয়া হ'ল। ধৰ। খানা আৰম্ভ হ'ল আৰু দেই আমাৰ খাবলৈ লৈছোঁ ইয়াত চব আমি খোৱা মানুহো আছোঁ নোখোৱা মানুহো আছে বিশেষকৈ আমাৰ কৃষ্ণা সেইদিনাখনি আগৰ এটা ভিডিঅ'ত দেখাইছোঁ অকণমান মাংস অকণমান দালি সেনেকৈ পেট ভৰি আছে আজি চব তিনিমাহে খোৱাই নাই সেইগৰাকীকে দেখি ভাবিছোঁ দেই অকণমান নিজেও থাকিম কিন্তু ভোক বেছি আজি খাই লওঁ উঠবই কাইলৈ যদি আকৌ ৰাতিপুৱা আকৌ ভাবিম হ'ব পৰহিলৈ পৰা খাই ল'বলৈ কৈছে এইটো চিষ্টেমতে আমি গৈছেগৈ দিনক দিনে শকত হৈ গৈ আছোঁ কিন্তু ভাল মেইনটেইন কৰিব লাগে নিজৰ স্বাস্থ্যৰ কাৰণে মানুহে চিন্তা কৰিব লাগে নিজৰ স্বাস্থ্যটোৰ কাৰণে মানুহে ঠিক কৰিছে হাড় মূৰ থকা 200-300 মাংস লোকৰ মাংস চক লোকৰ পাতলে চক আৰু মোৰ পাতলে চক বুজিছেনে লাষ্টত দিছা তুমি মোক এনেও চব বস্তু বেছি বেছিকৈ দিছা দেখিছা নাই কি কৈছা মোৰ বাৰে প্ৰতি আহিছে জলকীয়া 3টা ডেইলি বাৰ্থডে দিনটো ধুনীয়াকৈ পাৰ হৈ গ'ল সকলো আহিলে এইজনী এই বান্দৰীজনী নহাকৈ আছিলে অৱশেষত তাইও আহি ওলালেহি ৰাতিটো মোৰ লগত থাকিলে ৰাতিটো মোক খং দিলে তাৰপাছতে এতিয়াতো ভিডিঅ'টো বহুত দীঘল হৈ গৈ আছে আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব আমাৰ কিছুমান যদি উৎপাত বেছিকৈ হৈছে তেনেহ'লে মানে স্কিপ কৰিব আৰু বাকীখিনি স্কিপ কৰিব মৰম চেনেহবোৰ চাব বাকী ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ এটা নতুন ব্লগৰ সৈতে আকৌ আপোনালোকৰ সন্মুখলৈ অহা প্ৰতিশ্ৰুতিৰে মই আপোনালোকৰ পৰা বিদায় মাগিছোঁ চেনেলটো যিসকলে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব বেল আইকনটো বজাই দিব তাতো নতুন কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ধন্যবাদ